জানুৱাৰী 2025 দিনটোলৈ উভতি গৈ কিছু জীপাল স্মৃতি সুঁৱৰি ভিডিঅ'টো আগবঢ়ালোঁ। নমস্কাৰ, আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছোঁ দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত। শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই, কবি মামণি ৰয়ছম গোস্বামী। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতৰতো ফুলে, বাঢ়ি চোতাল শাৰী শাৰী নবোৱাৰীৰ যদি খহি পৰে উৰণি। উৰি অহা গৰখীয়া উকিটো এতিয়া নাই, শীতৰ কুহুমীয়া বেলিটোৱে থোখৰ ফলত নেদেখো গৰুৰ খোজ। এইফালে এতিয়া যদু আৰু মধু কথা ক'ব লাগিল, পুলিচটো আছিল ইংৰাজী ভাষী কৈছে কি হৈছে কওকচোন বুলি কৈছে। কি কৈছে মানে ঠিক মানে ভাটি পেলাই হৈছিল কামটো। হোৱেন বেলি ডুবু ডুবু যদু এন মধু বাবু ফাইটিং দা মাৰা মাৰি উদ্দা হোলা মাৰি এড্ডা কঠীয়া তলি বুলি কৈছে। মিলছি না? মিলছি। বাৰু ধন্যবাদ। হৈ থকা মোৰ হিয়াৰ সীমাহীন আশাবোৰ স্পষ্টতাৰে জিলিকাই তোলাৰ ঠিকাটো তোমাতেই আবদ্ধ। ঐ জানা ললিত আচলতে গানৰ চিলেকশ্যনটো ভাল হৈছে। তাৰপিছত আমি কবিতাৰ মাজলৈ এবাৰ ভাল পাই চাবা নেকি? আচ্ছা, কথাবোৰ হিন্দী চিনেমাৰ দৰে কিয় নহয়? কলেজৰ সন্মুখত আমি দুয়ো খুন্দা খাম, হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম, তাৰ পাছত গান, তাৰ পাছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি! চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কেৱল টকা পইচা, তাৰ বাবে অস্ত্ৰ শস্ত্ৰ, তাৰ বাবে নিচা। কাকতৰ দুখ নাই, ই এটা ব্যৱসায়। লেখকৰ দুখ নাই, কলমেৰে ভাত খায়। আজিকালি এটা অসুখ হ'ল সহজ সুখৰ অসুখ। এই সহজ সুখৰ অসুখৰ পৰা আমি সকলোৱে পৰিত্ৰাণ পোৱাৰ সময় সমাগত। এইবাৰ এই গানটোলৈ যাওঁ আমি। মই জুনুকিৰ লগতে পিৰিতিৰ বাল লাগিছিল, কিনো মৰম জাগিছিল বহুদিনৰ আগতে তেতিয়া তাই পাত গাভৰু বন হৰিণীৰ নাম দৰু দৰু কপেনে, এতিয়া তাই আছেনে মুস্কিবা লাজতে, মুস্কিবা লাজতে। এসাঁজ খোৱা হ'ব। মই যিহেতু আমাৰ ঐ নৈ কাষেৰীয়া হে মাটি পলসুৱা, ঐ বেঙেনাৰ ঢেপেলা পাত, ঐ গৰখীয়ালি কিৰা কোনে দিব জীয়া, খাবলৈ নকলেই ভাত। গান, কবিতা আৰু কিছু ভাল লগা কথাৰে পাৰ হৈছে আমাৰ ধুনীয়া সময়খিনি। আজি কোমল ৰ'দৰ মিঠা বতৰ, দাদা মোক চিনি পাইছেনে? চিনি পাইছে নাই মোক? চিনি পোৱা নাই? তেৰিকা আমি আপোনাক ধন্যবাদ জনাইছোঁ। বিহুৰ পাক
তাই সপোনৰ লগৰী মোৰ ভাৱনাৰ লগৰী যাক দিঠকত নাপাইহে মই পৰিছো ভাগৰি কবহে পৰা নাই খুৰি জানো চাবে পাৰি ভাল পাওঁ লাগিব ৰাখি সপোনকে মানুহবোৰ কিছু চিনাকি আছিল আৰু কিছু কিছু অচিনাকি তথাপিও আমি ধুনীয়াকৈ পাৰ কৰিছোঁ সময় মই জুম কৰি দিছোঁ বেছি বেছি খাইছানে থেকেৰা আৰু বিলাহী চোৱাচোন টপাটো অলপ ডাঙৰকৈ মাৰ লিপষ্টিক যাব হা গম পাইছোঁ বাবু তামাম ডান্স কৰিছে নহয় মাক পুতেকে মাছ বাদে দিছোঁ দেখোন সিহঁতে ভাত খাইছে নহয় কি চিৰিয়াছ টপিকত কোন পিছ মাংস দিব হৈছে শেষত খালী হৈ যোৱা বুকুখনত এগালমান মৰম লৈ ঘৰলৈ উভতিছিলোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ